নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈকে আৰোহণ কম্পিউটাৰ এডুকেশ্যনৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ। আজি আমাৰ আলোচনাৰ বিষয় ইংলিছ টাইপিং টিউটৰ পাৰ্ট 2। আজিৰ খণ্ডটোত ইংলিছ টাইপিং শিকিবলৈ প্ৰয়োজনীয় 10টা মানিবলগীয়া নিয়মৰ বিষয়ে আলোচনা কৰিম। আমি ইতিমধ্যে ইংলিছ টাইপিং টিউটৰ পাৰ্ট 1 অংশটো আৰোহণ কম্পিউটাৰ এডুকেশ্যনৰ ইউটিউব চেনেলৰ জৰিয়তে প্ৰচলন কৰিছোঁ। সেই অংশটোত ইংলিছ টাইপিং শিকাৰ প্ৰাৰম্ভিক কথাসমূহ আলোচনা কৰা হৈছিল। আপোনালোকে ইংলিছ টাইপিঙৰ প্ৰথম খণ্ডটো যদি চোৱা নাই তেন্তে আজিয়েই চাই লওক। এইখিনিতে আপোনালোকলৈ অনুৰোধ, আৰোহণ কম্পিউটাৰ এডুকেশ্যনৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ছাবস্ক্ৰাইব বুটামৰ কাষত থকা বেল আইকনটোত ক্লিক কৰক। তেতিয়া আমাৰ দ্বাৰা প্ৰস্তুত কৰা কম্পিউটাৰ সম্পৰ্কীয় বিভিন্ন নতুন ভিডিঅ'সমূহ নটিফিকেশ্যনৰ জৰিয়তে পাই থাকিবলৈ সক্ষম হ'ব। ইংলিছ টাইপিং সুন্দৰকৈ শিকিবলৈ হ'লে কিছুমান নিয়মৰ ওপৰত প্ৰথমৰ পৰাই গুৰুত্ব আৰোপ কৰিব লাগিব। অন্যথাই আপুনি ইংলিছ টাইপিঙৰ ক্ষেত্ৰত এগৰাকী পাৰদৰ্শী ব্যক্তি হিচাপে পৰিচয় দিব নোৱাৰিব, যিটো বহুতৰ ক্ষেত্ৰতে দেখিবলৈ পোৱা যায়। গতিকে আপুনি যদি ইংলিছ টাইপিঙত দক্ষতাৰ পৰিচয় দিব বিচাৰে তেনেহ'লে প্ৰতিটো গুৰুত্বপূৰ্ণ বিষয় অনুসৰণ কৰাৰ প্ৰয়োজন হ'ব। আমি ইংলিছ টাইপিং টিউটৰ পাৰ্ট 1 খণ্ডটিত কৈছিলোঁ যে ইংলিছ টাইপিং শিকিবলৈ ডেস্কটপ কম্পিউটাৰ ব্যৱহাৰ কৰিব লাগে। লেপটপত শিকাৰ অভ্যাস কৰিলে ইয়াৰ কীসমূহ সৰু আৰু মিহি হোৱাৰ কাৰণে আপোনাৰ টাইপিং স্পীড বৃদ্ধি পোৱাত অসুবিধাৰ সন্মুখীন হ'ব। গতিকে লেপটপত ইংলিছ টাইপিং শিকাৰ অভ্যাস কৰিলেও এখন অতিৰিক্ত কীবৰ্ড ব্যৱহাৰ কৰিব। ছবিত প্ৰদৰ্শিত হোৱাৰ ধৰণে আঙুলিসমূহ নিৰ্দিষ্ট কীসমূহত পৰিবলৈ দিব লাগে। টাইপিং শিকাৰ সময়ত কীসমূহৰ নিৰ্দিষ্ট আঙুলিসমূহ স্পষ্টকৈ বহাব পৰাটোত অধিক গুৰুত্ব প্ৰদান কৰিব লাগে। প্ৰথম অৱস্থাত টাইপিং স্পীডত গুৰুত্ব দিব নালাগে। প্ৰথমেই টাইপিং স্পীডত গুৰুত্ব প্ৰদান কৰিলে প্ৰকৃত কীত আঙুলিসমূহ পৰাত ব্যাঘাত জন্মিব। সদায় এটা কথা মনত ৰাখিব, স্পেচ কী বুঢ়া আঙুলিৰেহে হেঁচিব লাগে, আন আঙুলিৰে স্পেচ কী কেতিয়াও নেহেঁচিব। ইংলিছ টাইপিং শিকাৰ সময়ত বেকস্পেচ কী ব্যৱহাৰত গুৰুত্ব নিদিব। টাইপিং কৰাৰ সময়ত অধিক ভুল কৰিবলৈ চাব নালাগে। অধিক ভুল কৰি বেকস্পেচ কী ব্যৱহাৰ কৰাত গুৰুত্ব দিলে আপোনাৰ টাইপিং স্পীড কমি যাব। টাইপিং শিকাৰ সময়ত কোনো লোকৰ লগত কথা বতৰা পাতি থাকিব নালাগে। তেনে কৰিলে টাইপিং শিকাত বহু অসুবিধাৰ সৃষ্টি হ'ব। মনোযোগেৰে টাইপিং শিকিলে আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। টাইপিং শিকাৰ সময়ত কেতিয়াও আৰামদায়ক আসন ব্যৱহাৰ নকৰিব। সদায় টুলজাতীয় আসন ব্যৱহাৰ কৰিব। বেছি আৰামদায়ক আসনত বহি টাইপিং শিকিলে বিভিন্ন অসুবিধাৰ সৃষ্টি হ'ব। টাইপিং কৰাৰ সময়ত কম্পিউটাৰৰ কীবৰ্ড আৰু বহা আসনৰ মাজৰ ব্যৱধানৰ ওপৰত সদায় গুৰুত্ব দিব। কীবৰ্ডখন বহা আসনৰ পৰা 10-12 ইঞ্চিকৈ অধিক ওপৰত হ'ব নালাগে। তাতকৈ ওখত ৰাখি টাইপিং কৰিলে টাইপিং স্পীড বঢ়োৱাত অসুবিধাত পৰিব। টাইপিং শিকোঁতে সদায় এক নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰিহে শিকিব লাগে আৰু সেই সময়খিনি মনোযোগেৰে টাইপিং কৰাত গুৰুত্ব দিব লাগে। টাইপিং কৰাৰ সময়ত মনিটৰলৈ চাই টাইপ কৰিব নালাগে। এনে কৰিলে টাইপিঙৰ স্পীড কমি যাব। টাইপিং শিকোঁতে নিৰ্দিষ্ট কৰা ফৰ্মুলা মতেহে শিকিব লাগে। সেই ফৰ্মুলা মতে টাইপিং শিকাটো কিছু আমনিদায়ক যদিও শুদ্ধভাৱে তেনেকৈহে শিকাত গুৰুত্ব দিব লাগে। এই বিষয়সমূহৰ ওপৰত লক্ষ্য ৰাখি টাইপিং শিকিলে আপুনি অনায়াসে টাইপিঙত দক্ষতা দেখুৱাব পাৰিব।